নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আৰু মানে আজি বিচনাতে দি দিলে আৰু সেইকাৰণে এনেকৈ গুচি আহিলোঁ। মানে আজি আমি এনেকুৱা স্পেচিয়েল তো অলপ কৈ থাকোঁ। পালিছোঁ হেলমেটটো লগাই লৈছোঁ, বাটত পুলিচৰ ঠিক নাইতো। বলক মই এনেকুৱা ৰয়েল এনফিল্ড লগাই ল'লোঁ। আমি আৰু শ্বৰ্টকাটহে ল'ম আৰু हैप्पी होली। এয়া আমাৰ লৱণ ঘাটৰ আমাৰ কি বুলি কয় এয়াৰফ'ৰ্চৰ এইটো কি ক'ব অফিচ। तो नुमलीगढ़ पाई गलो ही। नुमलीगढ़ बाजार लगा है इधर पे सब्जियां उपस्थित है बाहर। ठीक है বিহৰা ইয়াত গৰু বেপাৰ এডোখৰত আজি খালি বজাৰ নবহে, দেওবাৰে বহে ন ন নাহৰ চাউল তিনিআলি পাই গ'লো।
চাবা ইয়াৰ পৰা সোনকালে যাম পাহৰি থাকিলো ইয়াৰ পৰা সোনকালে যাম লগাই দিয়া যোৱা সানি দিয়া ঐ ফিচ কাই নামাই পাই নে মুখে খাই দিয়া না পুৰা দি দিলে মজা পুৰা চেচ কৰি দিলে ফটৰ পৰিছে ৰং চকুটো সোমাব বাই বাই যাবা নি আমাৰ লগত বাই 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 ফটোখন লাগিব নে তোমালোকক দেখিছে আৰু অৱস্থা দুৱস্থা হৈ গ'ল মজা মজা চেচ পাই গ'লো আজি এনেই বতৰ ফল বতৰত ল'ব লাগে তো ফাইনেলি আমি হয়তো এটা অকণমান দেখিছোঁ আৰু জুম কৰি দেখাৰ কি দেখিছে জানো সেইটো পুৰা এটা ডাউন আপ এনেকুৱাই আৰু জেগাবিলাক আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট সোমাম আৰু এইখনে হ'ল কাৰ্বি আংলঙৰ আজি আৰু যোৱা নহ'ল বেলেগ এদিনে আহিব লগা লাগিব আৰু আজি বোলে কিবা এটা ঘটনা হ'ল মানে আজি কাকচাং চোৱা নহ'ল আৰু গোটেইখন হলি চলি আমি চেচ কৰি পেলালোঁ খালি আমাৰ পইচাটো